অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ নন্দিতাই। অসমবাসীক কন্দুৱাই আমাৰ মাজৰ পৰা চিৰ বিদায় ল'লে মেধাৱী ছাত্ৰী নন্দিতাই। নন্দিতাৰ আশু আৰোগ্য কামনা কৰি বিভিন্ন প্ৰান্তত চলিছিল পূজা অৰ্চনা, দুৱা প্ৰাৰ্থনা। কিন্তু নিয়তিৰ ওচৰত হাৰ মানিলে নন্দিতাই। নন্দিতাৰ আত্মাৰ চিৰশান্তি কামনা কৰি লখিমপুৰ নগৰৰ মাজমজিয়াত বীৰ লাচিত সেনা লখিমপুৰ জিলা সমিতি আৰু লখিমপুৰ নগৰ আঞ্চলিক সমিতিয়ে বৃহস্পতিবাৰে সন্ধিয়া বন্তি প্ৰজ্বলন কৰে। বীৰ লাচিত সেনাৰ লখিমপুৰ জিলা সমিতিয়ে দাবী কৰে যে দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰাৰ। যোৱা ইংৰাজী 21 আগষ্টৰ দিনা মেধাৱী ছাত্ৰী নন্দিতা শইকীয়াৰ ওপৰত যি বৰ্বৰ আৰু অমানসিক অত্যাচাৰ সংঘটিত হ'ল, আমি এই সম্পূৰ্ণ ঘটনাক বীৰ লাচিত সেনা অসমে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু লগতে জিলা প্ৰশাসন আৰু অসম চৰকাৰক আমি আহ্বান জনাওঁ যে উক্ত ঘটনা সংঘটিত কৰা হত্যাকাৰীজনক তেওঁলোকৰ সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰি যেন কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰে। আৰু আমি আজি বীৰ লাচিত সেনা লখিমপুৰ জিলা সমিতি আৰু উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিয়ে আমি তেখেতৰ নন্দিতা শইকীয়াৰ আত্মাৰ চিৰশান্তি কামনাৰে আমি এই বন্তি প্ৰজ্বলন কাৰ্যসূচীটি হাতত লৈছোঁ। ধন্যবাদ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, পূৰ্বাঞ্চল টাইম এণ্ড